স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিঅ'লৈ। আজিৰ বিষয়ে ক'ব বিচাৰিছো ভাৰতৰ নদী প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে, হিমালয় নদী আৰু প্ৰায়দ্বীপীয় নদী। আৰু হিমালয়ৰ নদীসমূহ হৈছে সিন্ধু নদী আৰু ব্ৰহ্মপুত্ৰ নদী আৰু গংগা নদী। এইকেইখন হিমালয়ৰ পৰা উৎপত্তি হৈছে, সেইকাৰণে কোৱা হয়। আৰু প্ৰায়দ্বীপীয় নদীসমূহ হৈছে মধ্য ভাৰতৰ নদীসমূহ আৰু দক্ষিণ ভাৰতৰ নদীসমূহক প্ৰায়দ্বীপীয় নদী বুলি কোৱা হয়। আৰু মই এতিয়া আপোনালোকক মেপৰ যোগেদি আপোনালোকক প্ৰথমতে সিন্ধু নদীৰ বিষয়ে জনাব বিচাৰিছোঁ। তো সিন্ধু নদী ক'ত উৎপত্তি হৈছে আপোনালোকে ইয়াত দেখিছে মান সৰোবৰ জিল তিব্বত চীনত আছে। আৰু এইটো তিব্বত চীনৰ পৰা এইটো মান সৰোবৰ জিলৰ পৰা সিন্ধু নদী উৎপত্তি হৈছে। তো সিন্ধু নদী এনেদৰে বৈ গৈ ভাৰতৰ মাজেৰে গৈ পাকিস্তানত গৈ এইপিনে আৰৱ সাগৰত পৰিছে। এইখন হৈছে আপোনাৰ সিন্ধু নদী। আৰু সিন্ধু নদীখন তিনিখন দেশৰ মাজেৰে বৈ গৈছে। প্ৰথম চীনৰ পৰা ভাৰতৰ পৰা পাকিস্তানৰ পৰা গৈ আৰৱ সাগৰত পৰিছে। সিন্ধু নদীৰ 6খন উপনদী আছে। সেই 6খন উপনদীৰ বিষয়ে পৰীক্ষাত অহা দেখা যায়। তো আপোনালোকে এই 6খন যি উপনদী আছে, এই উপনদীখন আপোনালোকে মনত ৰাখি ল'ব। তো সেই সিন্ধু নদীৰ যি 6খন উপনদী, সেই উপনদীখন মই জনাই দিছোঁ আপোনালোকক। তো আপোনালোকে চাই লওক। এয়া প্ৰথম সিন্ধু নদীৰ আটাইতকৈ ডাঙৰ উপনদীখন হৈছে চেনাব। এইখন আপোনালোকে দেখিছে, এইখন হৈছে চেনাব নদী। চেনাব নদীৰ উৎপত্তি স্থল হৈছে বাৰালাচাডত। হিমালয়ৰ মোহনা হৈছে সিন্ধু নদীত লগ লাগিছেগৈ। তো চেনাব নদীখন আপোনালোকে চাই লওক। তো হিমালয়ৰ বাৰালাচাডত উৎপত্তি হৈছে এইখন চেনাব নদী। এইটো চেনাব নদী এনেকৈ বৈ গৈ পাকিস্তানত গৈ সিন্ধু নদীত গৈ লগ লাগিছে। আৰু এই চেনাব নদীৰ উপনদী হৈছে ঝেলাম। আপোনালোকে চাই লওক, এইখন ঝেলাম নদী। ঝেলাম নদীৰ উৎপত্তি স্থল হৈছে বেৰিনাগ জিল, জম্মু কাশ্মীৰ হয়। তো গৈ পানি মোহনা হৈছে চিনাব নদীত গৈ লগ লাগিছে। চাইলে এনেকৈ বৈ এইখন চিনাব নদীত আহি লগ লাগিছে এই ঝেলাম নদীখন। তাৰপৰা নেক্সট উপনদী হৈছে ৰবি নদীখন আপোনালোকে দেখিছে বৈ আহি চেনাব নদীত আহি লগ লাগিছেহি। এই ৰবি নদীখন এখনো উপনদী হয়, চেনাব নদীৰ উপনদী। তাৰপিছত মান সৰোবৰ জিলৰ পৰা সতলজ নদীখন আহিছে, চাই লওক। তো সতলজ নদীখন ৰাক্ষসতালত উৎপত্তি হৈছে মান সৰোবৰ জিলৰ। আৰু মোহনা হৈছে চিনাব নদীত আহি লগ লাগিছে। সতলজ নদীতে ভাংৰা নাঙল বান্ধ যিটো আছে, সেই ভাংৰা নাঙল বান্ধটো এই সতলজ নদীতে আছে। আৰু সতলজ নদীত এখন উপনদী হৈছে ব্যাস। এই ব্যাস নদীখন আহি পানি সতলজ নদীত লগ লাগিছে। তো ব্যাস নদী ৰৈহটাং দত্তৰ পৰা উৎপত্তি হৈছে হিমালয় প্ৰদেশৰ। আৰু সতলজ নদীত আহি লগ লাগিছেহি। এই ব্যাস নদীখনৰ আৰু সতলজ নদী যি ঠাইত সংযোগ হৈছে, সেই ঠাইৰ পৰা ভাৰতৰ আটাইতকৈ ডাঙৰ ইন্দিৰা গান্ধী নেহৰ উৎপত্তি হৈছে। এইটো হৈছে ইন্দিৰা গান্ধী নেহৰ হয়। তো ব্যাস নদী আৰু সতলজ নদী লগ লগাৰ ফলত এই ইন্দিৰা গান্ধী নেহৰ উৎপত্তি হৈছে। তো এইটো ভাৰতৰ আটাইতকৈ ডাঙৰ নেহৰ হয়। সিন্ধু নদীৰ উৎপত্তি স্থান তিব্বত মান সৰোবৰ জিল, মোহনা হ'ল আৰৱ সাগৰ। আৰু উপনদী হৈছে ঝেলম, চিনাব, ৰবি, ব্যাস, সতলজ। আৰু সিন্ধু নদীৰ চীন, ভাৰত আৰু পাকিস্তানত দেশত বৈ আছে। আৰু দৰকাৰী প্ৰশ্ন হৈছে যে লেহ চহৰখন সিন্ধু নদীৰ পাৰত আছে। সিন্ধু নদীৰ পানী লৈ ভাৰত পাকিস্তানৰ মাজত
1960 চনত সিন্ধু জল চুক্তি গঠন হয়। সেই চুক্তিমতে সিন্ধু, জেলম, চেনাব নদী পাকিস্তানৰ অধিকাৰ আছে আৰু ৰবি, ব্যাস, সতলুজ নদী পানী ভাৰতৰ অধিকাৰ আছে। নদীত বিজুলী উৎপন্ন কৰিবলৈ ডেম বনাব পাৰিব, কিন্তু পানী বান্ধি ৰাখিব নোৱাৰিব। চিনাব নদী উৎপত্তিস্থল বাৰালাচা দত হিমালয়। মোহনা হৈছে সিন্ধু নদী। হিমালয়ৰ চন্দ্ৰভাগা নদী বুলি কোৱা হয় এই চিনাব নদীক, কাৰণ চিনাব নদী, চন্দ্ৰ নদী আৰু ভগা নদী হিমালয়ত লগ লাগি চিনাব নদী উৎপত্তি হৈছে। চিনাব নদী সিন্ধু নদীৰ আটাইতকৈ ডাঙৰ উপনৈ হয়। ঝেলম নদী উৎপত্তিস্থল বেৰিনাগ জিল, জম্মু কাশ্মীৰ। মোহনা হৈছে চিনাব নদী। শ্ৰীনগৰ চহৰ ঝেলাম নদীৰ পাৰত আছে। ৰবি নদী উৎপত্তিস্থল ৰোহতানাগ দত, হিমাচল প্ৰদেশ। মোহনা চিনাব নদী। লাহোৰ চহৰখন ৰবি নদীৰ পাৰত আছে। সতলুজ নদী ৰাক্ষসতালত উৎপত্তি হয়, মানসৰোবৰ জিলত। মোহনা হৈছে চিনাব নদী। ভাংৰা নাঙল বান্ধ আছে সতলুজ নদীত। ব্যাস নদী ৰোহতাং দত উৎপত্তি, হিমাচল প্ৰদেশত। মোহনা হৈছে সতলুজ নদী। ব্যাস আৰু সতলুজ নদী যি ঠাইত সংযোগ হৈছে, সেই ঠাইৰ পৰা ভাৰতৰ আটাইতকৈ ডাঙৰ নেহৰ উৎপত্তি হৈছে ইন্দিৰা গান্ধী নেহৰ। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব।